sorry ass DJ. নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মোৰ NRK সংস্কৃত আসাম ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু তোমালোকক মই প্ৰতিদিনে ক্লাছ 9 আৰু 10 ৰ সংস্কৃত বিষয়ৰ ভিডিঅ'বিলাক আগবঢ়াই আছোঁ আৰু তোমালোকে খুব ভাল পাইছা চাগে যদি ভাল পাইছা লাইক কমেন্ট সাবস্ক্ৰাইব কৰিবা আৰু আজি মই তোমালোকক সংস্কৃত ক্লাছ 10 ৰ ষষ্ঠ পাঠ ভাতৃ স্নেহস্থ দুৰ্লভৰ প্ৰশ্ন উত্তৰখিনি আগবঢ়াবলৈ বিচাৰিছোঁ গতিকে পলম নকৰিম আৰু তোমালোকে খুব ধুনীয়াকৈ প্ৰশ্ন উত্তৰখিনি চাবা লিখিবা আৰু যদি ভাল লাগে তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কমেন্ট কৰিবা ভাতৃ স্নেহস্থ দুৰ্লভ অনুশীলনী প্ৰশ্ন নম্বৰ 1 আছে তলৰ প্ৰশ্নবোৰৰ সংস্কৃতত উত্তৰ দিয়া ক নম্বৰত আছে মহাৰাজস্য প্ৰতিনিধি কহ যেতিয়া পুলিংগ উত্তৰ এটা হ'ব গতিকে মহাৰাজস্য প্ৰতিনিধি ৰামচন্দ্ৰ এই বুলি আমি লিখিব লাগে খ নম্বৰত আছে লক্ষ্মণ ভৰতম বিলোক্যম কিম চিন্তয়তি উত্তৰটো হ'ব লক্ষ্মণ ভৰতম বিলোক্য ৰূপসাদৃশ্যাত ভৰতম তু ৰাম ইতি চিন্তয়তি ভৰতহে ৰাম বুলি চিন্তা কৰিলে ভৰতস্য স্বাগতাৰ্থম কা গচ্ছতি ভৰতৰ স্বাগতৰ কাৰণে কোন গৈছিলে ইয়াত স্ত্ৰীলিংগ উত্তৰ এটা হ'ব গতিকে ভৰতস্য স্বাগতাৰ্থম আমি জানো সীতা গচ্ছতি ঠিক আছে ঘ নম্বৰত যদি আমি যাওঁ ভাতৃ মনোৰথম পুৰয় অত্ৰ ভাতৃ শব্দেন কহ বোধ্যতে ভাতৃ শব্দৰে কাক বুজোৱা হৈছে ভাতৃ শব্দৰে ৰামচন্দ্ৰক বুজোৱা হৈছে গতিকে আমি উত্তৰটো ভাতৃ মনোৰথম পুৰয় অত্ৰ ভাতৃ শব্দেন ৰামচন্দ্ৰ বোধ্যতে এই ধৰণে লিখিব লাগে ঠিক আছে ইয়াৰ পিছত আমি যাওঁ উঙ্গ নম্বৰ উত্তৰ প্ৰশ্ন ভৰতः কুত্ৰ স্থাতুম ইচ্ছতি উত্তৰটো হ'ব ভৰতः ৰামচন্দ্ৰস্য পাদমূলে স্থাতুম ইচ্ছতি 2 নম্বৰত আমি ব্যুৎপত্তি নিৰ্ণয় কৰিবলৈ দিয়া হৈছে তলৰ শব্দবোৰৰ ব্যুৎপত্তি নিৰ্ণয় কৰা প্ৰাপ্তঃ প্ৰ আবধাতুক ত প্ৰত্যয় পুলিংগ একবচন হ'ব নিবেদাইছে নি বিদ ধাতু নিচ লিৰিট উত্তম পুৰুষৰ একবচন হ'ব দৃশ্যতাম দৃশ্য ধাতু লোট তাম কৰ্মবাচ্যত হ'ব অনুগৃহীত অনু উপসৰ্গ গ্ৰহ ধাতুক ত প্ৰত্যয় পুলিংগৰ সু হ'ব প্ৰথম পুৰুষ একবচন গৃহীত গ্ৰহ ধাতু ত্বাচ প্ৰত্যয় নিষ্ক্ৰান্ত নি উপসৰ্গ ক্ৰম ধাতুক ত প্ৰত্যয় পুলিংগ প্ৰথম পুৰুষ একবচন 3 নম্বৰত আছে ল্য প্ৰত্যয়ান্ত শব্দবোৰৰ উদাহৰণ দেখুৱাৰ দৰে ভাঙি দেখুৱা উদাহৰণটা দেখুৱা হৈছে আগম্য দিছে গতিকে এটা আমি ভাঙি দেখালে কি হ'ব আ উপসৰ্গ গম ধাতু ল্যপ আকৰ্ণীয় আ কৰ্ণী ধাতু ল্যপ বিলোক্য বি উপসৰ্গ লোকি ধাতু ল্যপ বিক্ষ বি উপসৰ্গ ইক্ষ ধাতু ল্যপ ঠিক তেনেদৰে উপেত্য উপসৰ্গ ই ধাতু ল্যপ উত্থায় উৎ স্থা ধাতু ল্যপ উপগম্য উপগম ধাতু ল্যপ পৰিক্ৰম্য পৰিক্ৰম ধাতু ল্যপ অৱলোক্য অৱলোকি ধাতু ল্যপ সৎকৃত্য সৎ উপসৰ্গ ক্ৰী ধাতু ল্যপ ঠিক আছে 4 নম্বৰ তলৰ শব্দসমূহৰ লট লকাৰলৈ পৰিৱৰ্তন কৰা উদাহৰণ এটা দিছে প্ৰবিশন্তু ইয়াৰ প্ৰথম পুৰুষৰ এইটো লোট লকাৰৰ প্ৰথম পুৰুষৰ বহুবচন হৈছে গতিকে আমি লোট লকাৰৰ প্ৰথম পুৰুষৰ বহুবচন হ'ব প্ৰবিশন্তি তিষ্ঠতু তিষ্ঠতি ইয়াতু ইয়াতি তিষ্ঠ তিষ্ঠসি ঠিক আছে ইয়াত তিষ্ঠসি হ'ব আজ্ঞাপয়তু আজ্ঞাপয়তি ভৱ ভৱসি নিবেদ্যতাম নিবেদ্যতে গচ্ছ গচ্ছসি 5 নম্বৰ তলত দিয়া পদসমূহত যোগ হোৱা প্ৰত্যয়সমূহৰ নাম লিখা কি প্ৰত্যয় যোগ হৈ আছে বক্তুমত তুমুন প্ৰত্যয় যোগ হৈছে বচ ধাতু দৃষ্ট্বা দৃশ্য ধাতুত ত্বাচ প্ৰত্যয় ব্যৱহাৰ হৈছে প্ৰাপ্তহত আব ধাতুক ত প্ৰত্যয় ব্যৱহাৰ হৈছে অভিবাদয়িতুম বাদ ধাতুত ঋণ প্ৰত্যয় লাগি তুমুন প্ৰত্যয় লগা হৈছে হৰতুম হৃ ধাতু তুমুন প্ৰত্যয় লগোৱা হৈছে ঠিক আছে 6 নম্বৰত আছে বাক্য ৰচনা কৰা क्वः महाराजस्य प्रतिनिधि क्वः ततः विद्यालयम् अवकाशम् अभवत् भो राम मम पुस्तकम् आनयतु कथं भवान् कथम् अस्ति अयं रामचन्द्रः अस्ति
तथा यथा कर्म करोति तथा फलं मिलति कः भवान् कः अस्ति चेत त्वं गच्छ न चेत अहम गच्छामि তুমি যোৱা নহ'লে মই যাওঁ বাঢ়ম তথৈব ভৱেৎ বাৰু তেনেকুৱাই হওক গতিকে তোমালোকে নিজে নিজে বাক্যটো বনাব পাৰিবা এইটো মই এটা বনাইছোঁ তোমালোকে বেলেগ বেলেগ বাক্য বনাই পেলাই দেখাবলৈ যত্ন কৰিবা ঠিক আছে প্ৰশ্ন উত্তৰ লেসনটো আমি ইমানতে সামৰি মাৰিছোঁ আৰু তোমালোকে এটা কাম কৰিবা 46 পেজত যিটো ভাষৰ সমটুকা আছে সেইটো মুখস্থ কৰিবা আৰু 14খন নাটকো তোমালোকে মুখস্থ কৰিবা ঠিক আছে